সাপৰ বিষ মানে মৃত্যু, কিন্তু আপুনি জানেনে সেই বিষেই হয় জীৱনৰ সাৰথি। অবিশ্বাস্য কিন্তু সত্য। মানুহক সাপৰ বিষৰ পৰা বচাব পৰা ঔষধ এণ্টিভেনাম তৈয়াৰ হয় ঘোঁৰাৰ ৰক্তৰ পৰা। এই কাহিনী আৰম্ভ হয় এক ভয়ংকৰ কিন্তু চমৎকাৰ বিজ্ঞান প্ৰক্ৰিয়াৰ জৰিয়তে, যাক কোৱা হয় স্নেক মিল্কিং। বিজ্ঞানীসকলে বিষাক্ত সাপ যেনে কোব্ৰা, ভাইপাৰ বা ক্ৰাইট এইবোৰ সাৱধানে ধৰে। সিহঁতৰ দাঁতৰ আগত এটা সৰু গ্লাছৰ পাত্ৰ ৰাখে আৰু সাপৰ মুখৰ মাজত থকা বিষগ্ৰন্থিটোৰ পৰা বিষটো চেপি লয়। এই বিষটোক সুৰক্ষিতভাৱে সংগ্ৰহ কৰি লেবৰেটৰীৰ ফ্ৰিজত সংৰক্ষণ কৰা হয়। এইটো অতি শক্তিশালী। ইয়াৰ এক ফুটা বিষে মানুহক মাৰি পেলাব পাৰে, কিন্তু বিজ্ঞানৰ হাতত সেই বিষেই হয় চিকিৎসাৰ গুপ্ত অস্ত্ৰ। এতিয়া বিজ্ঞানীসকলে এই সংগৃহীত বিষ অতি ক্ষুদ্ৰ পৰিমাণত ঘোঁৰালৈ ইনজেক্ট কৰে। বিষৰ পৰিমাণ ইমান কম হয় যে যাতে ঘোঁৰাৰ কোনো ডাঙৰ ক্ষতি নহয়। এই ইনজেকশ্যন ঘোঁৰাৰ শৰীৰত এক প্ৰতিক্ৰিয়া সৃষ্টি কৰে। ঘোঁৰাই নিজৰ ৰক্তত এণ্টিবডি বনাবলৈ আৰম্ভ কৰে। এই এণ্টিবডি হৈছে এক বিশেষ প্ৰটিন যি সাপৰ বিষৰ বিৰুদ্ধে যুদ্ধ কৰে। এনেকৈ কিছু সপ্তাহৰ ভিতৰত ঘোঁৰাৰ শৰীৰৰ সেই বিষৰ বিৰুদ্ধে এক শক্তিশালী প্ৰাকৃতিক ৰক্ষা কৱচ গঢ়ি তোলে। যেতিয়া বিজ্ঞানীসকল নিশ্চিত হয় যে ঘোঁৰাৰ শৰীৰত পৰ্যাপ্ত এণ্টিবডি সৃষ্টি হৈছে, তেতিয়া তেওঁলোকে ঘোঁৰাৰ পৰা অল্প পৰিমাণত ৰক্ত সংগ্ৰহ কৰে। এই ৰক্তখিনি বিশেষ যন্ত্ৰত লৈ পৰীক্ষা কৰা হয়। তাত থকা প্লাজমা মানে ৰক্তৰ পানীসম অংশ, এইখিনি এণ্টিবডি সমৃদ্ধ হয়। এই প্লাজমাখিনিক বিজ্ঞানীসকলে বিশেষভাৱে সংগ্ৰহ কৰি লয় আৰু তাৰ পৰা বিশুদ্ধ এণ্টিবডি সলিউশ্যন তৈয়াৰ কৰে। এই পৰ্যায়টো সকলোতকৈ জটিল আৰু গুৰুত্বপূৰ্ণ। প্লাজমাখিনিক বিশেষ প্ৰক্ৰিয়াৰে পৰিশোধন কৰা হয়, যাতে ইয়াত থকা আন প্ৰটিন, বেক্টেৰিয়া বা অপদ্ৰব্য সম্পূৰ্ণভাৱে নষ্ট হয়। পৰৱৰ্তী ধাপত লেবৰেটৰীত এণ্টিবডিৰ ঘনত্ব পৰিমাপ কৰা হয়। যেতিয়া সকলো পৰীক্ষা সুকলমে সমাপন কৰে, তেতিয়া সেই এণ্টিবডি সলিউশ্যনটো এণ্টিভেনাম ইনজেকশ্যন হিচাপে প্ৰস্তুত কৰা হয়। প্ৰতিটো লট চিকিৎসালয়লৈ পঠিওৱাৰ আগতে বহু পৰীক্ষা আৰু অনুমোদন প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে। একো ভুল হ'লে ঔষধটো ব্যৱহাৰৰ বিপৰীতে বিপজ্জনক হ'ব পাৰে। সেয়ে ইয়াত বিজ্ঞান আৰু সতৰ্কতাৰ সম্পূৰ্ণ মিলন দেখা যায়। যেতিয়া কোনো ব্যক্তিক সাপে কামোৰে, ডাক্তৰসকলে সেই ব্যক্তিক তৎক্ষণাত এণ্টিভেনাম ইনজেকশ্যন দিয়ে। এই ইনজেকশ্যনত থকা এণ্টিবডিবোৰে তৎক্ষণাত কাম কৰি উঠে, বিষক নিৰপেক্ষ কৰি মানৱ শৰীৰৰ স্নায়ুতন্ত্ৰক ৰক্ষা কৰে। এই এণ্টিভেনামেই বছৰি হাজাৰ হাজাৰ মানুহৰ জীৱন বচায়। আৰু এই সকলো কৃতিত্ব সেই সাধাৰণ ঘোঁৰাৰ, যাৰ ৰক্তৰে মানুহে জীৱনৰ আশা বিচাৰি পায়। অদ্ভুত নহয়নে? যি ঘোঁৰা একসময়ত যুদ্ধক্ষেত্ৰত মানুহৰ সংগী আছিল, সেই ঘোঁৰাই আজিও যুদ্ধ কৰি আছে। কিন্তু এতিয়াৰ যুঁজ মৰণৰ বিৰুদ্ধে নহয়, বিষৰ বিৰুদ্ধে। প্ৰকৃতিৰ এই খেলটো একেবাৰে বিস্ময়জনক। যি বিষ মানুহক মাৰি পেলাব পাৰে, সেই বিষেই বিজ্ঞানৰ হাতত